ময়ো লাচিতৰ দেশৰ জুবিন যুগৰ মানুহ হয়। ময়ো ভয় কৰা মানুহ নহয়। ময়ো মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ। জন্ম ল'লে এদিন মৃত্যু অনিবাৰ্য, কিন্তু সেই মৃত্যুটো মই মেকুৰীৰ কলিজা লৈ পেলাই জীয়াই নাথাকোঁ। সদায় মাত মাতি যাম, আৰু কাৰো কোনোবাই ভয় খুৱাব মই ভয় খাম, তেনেকুৱা বিধৰ মই নহয়। গতিকে আমি জুবিন যুগৰ মানুহ হয়, আমি যুৱক হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু ইচ্ছা কৰিলে দেশ জ্বলাবও পাৰোঁ। যদি কোনোবাই ভাবিছে মোক জেলত নিম বুলি, তেতিয়াহ'লে মই এটাই অনুৰোধ জনাইছোঁ, যদি সাহস আছে মোক বাক্সাৰ জেলত থওক। এতিয়া দেখিছে আলে পালে কথা বকি আছে। এইবিলাক বটলা মাল, বটলা মাল বুলি কয় যে জুবিনদাৰ ভাষাত, এইবোৰ হ'ল বটলা। ইমান ভয়, এইটো কলিজা লৈ পেলাই জীয়াই থকা নাই। অসমৰ যুৱক মেকুৰীৰ কলিজা লৈ পেলাই জীয়াই থকা নাই। কাৰোবালৈ ভয় কৰিব, কোনোবাই জেলত ঢালিব, গুলিয়ালেও এই বুকুখন পাতি দিম, গুলিয়ালেও, কিন্তু ভয় নকৰোঁ। এই মুখ বন্ধ কৰিব নোৱাৰে, আৰু পৰিণামটো এবাৰতো ভুগিবলৈ পাবই। গতিকে এটাই কথা কৈ থৈ দিলোঁ, এইবোৰ ভয় প্ৰলোভন কিবাকিবি এইবিলাক XYZ বটলা মাল, এইবিলাক দেখুৱাই লৈ পেলাই লাভ নাই। জয় আই অসম, জয় জুবিন দা।